মোৰ চেনেল চিমিজ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আৰু মই আৰু মোৰ হাজবেণ্ড বিশেষ এটা কামত গুৱাহাটী আহিছিলোঁ আৰু আজি আমি শ্বিলঙলৈ যাম বুলি আহিছোঁ ফুৰিবলৈ। আৰু শ্বিলঙত ক'ত যাওঁ কি কৰোঁ আপোনালোক সকলোকে দেখাবলৈ চেষ্টা কৰিম, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া শ্বিলং আহি পালোঁহি। আমি আজি ৰাতিটো আছাম হাউচতে থাকিম। ৰুমটো খুব ধুনীয়া, ৰুমটো চাব। আমাক এতিয়ালৈকে ৰুম দিয়া নাই। ভাত খোৱা বোৱা কৰাৰ পিছতহে আমাক ৰুম চুম দিব। কাইলৈ ৰাতিপুৱা সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। বাকী এতিয়া যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আছাম ভিতৰখন এইবোৰ ৰুম হয়। আৰু এইটো কিটচেন হয় আৰু আমি ইয়াত চাহ খাবলৈ বহি আছোঁ। এয়া ভাল আহি গ'ল, আমাৰ খোৱা বোৱা হৈ গ'ল। আৰু শ্বিলঙৰ নাইট ভিউটো চব ইমান ধুনীয়া। শ্বিলঙৰ ৰাতিৰ ভিউটো নাইট ভিউ। কালি আমি আছাম হাউচ পালোঁগৈ আৰু আছাম হাউচত আমি ভাত খাই পেলাই অকণমান সময় ৰৈ পেলাই চাপেৰা হোটেল এখনত থাকিলোঁ। চাপেৰা নামৰ হোটেল এখনত থাকিলোঁ। আৰু এতিয়া ৰাতিপুৱা টুৰিষ্ট গাড়ী মতা হৈছে আৰু সেই টুৰিষ্ট গাড়ীতে আমি অকণমান ফুৰিবলৈ যাম বুলি ভাবিছোঁ। আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গাড়ীখনো মতা হ'ল, আমি অকণমান দূৰ খোজকাঢ়ি আহি আছোঁ। ৱাৰ্ডশ্লেপৰ ভিতৰখন কি ধুনীয়া চাওকচোন। So nice flowers. ইমান ধুনীয়াকৈ বাৰীত আহি আছে চাওকচোন। আমি লেকলৈ আহিলোঁ আৰু ইমান ধুনীয়া পৰিৱেশবোৰ চাওকচোন, কি ধুনীয়া একদম। বহুত ধুনীয়া পৰিৱেশ আৰু ইমান ফুল আছে। আৰু ইয়াত যে পানী এইখিনিত ইমান ডাঙৰ ডাঙৰ মাছ আছে, ক'বলগীয়া নাই। মানে আখৈ দিলেই পটককৈ গুচি আহে। আৰু এইপিনে বটিং কৰিব পাৰি, বটিং চিষ্টেম আছে। এয়া আখৈ দি আছে, মাছ বহুত আছে ইয়াত। আমি এতিয়া বটিং কৰিম। ভাগে পৰিছে দীঘল কথা। হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া বটিং কৰি আছোঁ। তাৰপিছত অকণমান দূৰ আহিছোঁ বাৰু, বেছি দূৰ নহয়।
Wow. You beautiful flower. এলিফেণ্ট ফললৈ আৰু সকলোখিনি সকলো চেষ্টা কৰিম। হেল্ল' ফ্ৰেণ্ডছ, এয়া এলিফেণ্ট ফল হয় আৰু মই ধুনীয়াকৈ আহিছোঁ চাওকচোন। আৰু তললৈ খটখটিও আছে। এইটো এটা নিজৰা হয় ন, সুন্দৰ পৰিৱেশ চাওকচোন গাইজ। এটা ধুমা হয় আৰু এইফালে নিজৰ পানী বৈ গৈ আছে। তললৈকে মানুহ আছে, আমি তালৈ নামিবলৈ চেষ্টা কৰিম। আৰু মানে এইখিনি হয় ন মস্ত শিলৰ মাজত এটা আমি কিমান ওপৰৰ পৰা নামিলোঁ।